নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ আজি অন্য এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হ'ল চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত কিতাপখনৰ ঠ-৪ যোগ। তো এই ভিডিঅ'টোৰ যোগেদি যোগ অংক কেনেকৈনো কৰিব লাগে তাকে শিকিম। তো মোৰ ভিডিঅ'বোৰ যদি ভাল লাগি থাকে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰীমা তেওঁৰ মাক দেউতাকৰ লগত বঙাইগাঁৱত থাকে। এইবাৰ গৰমৰ বন্ধত তেওঁ দেউতাকৰ লগত গুৱাহাটীলৈ ফুৰিবলৈ যাম বুলি থিৰাং কৰিলে। তেওঁ দেউতাকৰ লগত ঘৰতে বহি মোবাইল এপৰ জৰিয়তে বিভিন্ন ৰেলগাড়ীৰ শ্ৰেণী অনুযায়ী ভাড়াৰ নিৰিখসমূহ চাবলৈ ধৰিলে। বঙাইগাঁৱত ৰীমাই কাৰ লগত মাক দেউতাকৰ লগত বঙাইগাঁৱত থাকে আৰু গৰমৰ বন্ধত দেউতাকৰ লগত গুৱাহাটীলৈ ফুৰিবলৈ যাব। এতিয়া বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ যাওঁতে বিভিন্ন ৰেলগাড়ীৰ ভাড়াসমূহ কিমান হ'ব তাকে মোবাইল এপৰ জৰিয়তে সিহঁতে চাই আছে। ৰেলগাড়ীৰ নাম সাধাৰণ শ্ৰেণী, শয়নযান শ্ৰেণী, বাতানুকূলিত তৃতীয় শ্ৰেণী আৰু বাতানুকূলিত দ্বিতীয় শ্ৰেণী। এতিয়া ৰেলগাড়ীৰ নামসমূহ ইয়াত দিয়া আছে যে ব্ৰহ্মপুত্ৰ মেল। এই ব্ৰহ্মপুত্ৰ মেলত সাধাৰণ শ্ৰেণীত কিমান টকা? ৭০ টকা। তাৰপিছত শ্লিপাৰত কিমান? ১৪৫ টকা। বাতানুকূলিত বাতানুকূলিত তৃতীয় শ্ৰেণীত আমাৰ ৫০৫ টকা আৰু বাতানুকূলিত দ্বিতীয় শ্ৰেণীত আমাৰ ৭১০ টকা। এইটো আমাৰ ব্ৰহ্মপুত্ৰ মেলত। তাৰপিছত বিবেক এক্সপ্ৰেছত সাধাৰণ শ্ৰেণী ৯০ টকা, শয়নযান শ্ৰেণী ১৭৫ টকা, বাতানুকূলিত ৫৫৫ টকা আৰু বাতানুকূলিত দ্বিতীয় শ্ৰেণী আমাৰ ৭৬০ টকা। ৰাজধানী এক্সপ্ৰেছত আমাৰ সাধাৰণ শ্ৰেণী আৰু শয়নযান শ্ৰেণী নাই। বাতানুকূলিত তৃতীয় শ্ৰেণী আমাৰ ৯৩০ টকা আৰু বাতানুকূলিত দ্বিতীয় শ্ৰেণীত কিমান? ১২৫০ টকা। আৰু মানস ৰাইন' যাত্ৰীবাহীত অকল সাধাৰণ শ্ৰেণীহে আছে ৪০ টকা, বাকীবোৰ নাই। এতিয়া এই তালিকাখন চাই তলত কিছুমান প্ৰশ্ন দি আছে। এই তালিকাখন চাই প্ৰশ্নখিনিৰ উত্তৰ কৰিবলৈ কৈছে আমাক। ক নম্বৰ কি দি আছে? মানস ৰাইন' যাত্ৰীবাহী ৰেলগাড়ীখনত যাত্ৰা কৰিবৰ বাবে ৰীমাহঁতে একে শ্ৰেণীৰ দুটা টিকট কিনিবলৈ তেওঁলোকক মুঠ কিমান টকা লাগিব? এতিয়া মানস ৰাইন' যাত্ৰীবাহী হৈছে এইখন। ইয়াত একে শ্ৰেণী মানে এটা শ্ৰেণী আছে, শয়নযান বাতানুকূলিত দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী নাই, আমাৰ অকল সাধাৰণ শ্ৰেণীহে আছে। গতিকে এই শ্ৰেণীটোৰ যদি আমি দুটা টিকেট কাটোঁ, এটা টিকেটত কিমান টকা লাগিব? ৪০ টকা। তেনেহ'লে দুটা টিকেট কাটিলে কিমান টকা লাগিব? ৪০ আৰু ৪০ কিমান হ'ব? ৮০ টকা। তাৰপিছত খ নম্বৰ আছে ব্ৰহ্মপুত্ৰ মেলৰ সাধাৰণ শ্ৰেণীৰ দুটা টিকট কিনিবলৈ ৰীমাৰ দেউতাকে ৰীমাক প্ৰথমতে ১০০ টকা দিলে। দুয়োটা টিকট কিনিবলৈ তেওঁ আৰু কিমান টকা দিব লাগিব? এতিয়া ব্ৰহ্মপুত্ৰ মেল কোনখন? এইখন। ব্ৰহ্মপুত্ৰ মেলত সাধাৰণ শ্ৰেণীত দুটা টিকট, এটা সাধাৰণ শ্ৰেণীৰ এটা টিকট কিমান? ৭০ টকা। তেনেহ'লে দুটা টিকট কিনিবলৈ আমাক কিমান টকা লাগিব? ৭০ আৰু ৭০ কিমান হ'ব? ১৪০ টকা। কিন্তু ৰীমাৰ দেউতাকে ৰীমাক প্ৰথমতে কিমান টকা দিছিল? ১০০ টকা দিছিল। তেনেহ'লে আৰু কিমান টকা দিব লাগিব? ৪০ টকা দিব লাগিব। তাৰপিছত কি আছে? শয়নযান শ্ৰেণীত যাত্ৰা কৰিবলৈ তালিকাত থকা কোন দুখন ৰেলগাড়ীৰে যাব পাৰি? কোন দুখন ৰেলগাড়ী? শয়নযান শ্ৰেণী আমাৰ আছে ব্ৰহ্মপুত্ৰ মেল আৰু বিবেক এক্সপ্ৰেছ। ঠিক আছে। তাৰপিছত কি কৈছে? এইটো উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ মেল আৰু বিবেক এক্সপ্ৰেছ। এই দুখনতে আমাৰ শয়নযান শ্ৰেণীৰ সুবিধা আছে। আৰু ইয়াৰে কোনখন ৰেলগাড়ীৰ টিকটৰ দাম কম? কোনখনত টিকটৰ দাম কম? ব্ৰহ্মপুত্ৰ মেলত আমাৰ কিমান? ১৪৫ টকা আৰু বিবেক এক্সপ্ৰেছত ১৭৫ টকাকৈ। তেনেহ'লে ব্ৰহ্মপুত্ৰ মেলত আমাৰ কি? টিকটৰ দাম কম। তাৰপিছত কি কৈছে? ব্ৰহ্মপুত্ৰ মেলৰ শয়নযান শ্ৰেণীৰ এটা আৰু বাতানুকূলিত তৃতীয় শ্ৰেণীৰ এটা টিকটৰ মুঠ দাম কিমান হ'ব? ব্ৰহ্মপুত্ৰ মেল শয়নযান শ্ৰেণীৰ কিমান? ১৪৫ টকা আৰু বাতানুকূলিত তৃতীয় শ্ৰেণীৰ শয়নযান শ্ৰেণীৰ এটা আৰু বাতানুকূলিত তৃতীয় শ্ৰেণীৰ এটা কিমান হ'ব? শয়নযানৰ টিকটৰ দাম কিমান? ১৪৫ টকা।
আৰু বাতানুকুলিত তৃতীয় শ্ৰেণীৰ দাম কিমান 505 টকা 505 টকা তেনেহ'লে এইটো যোগ কৰিলে কিমান হ'ব 5 5 10 4 আৰু 1 5 তাৰপিছত 5 আৰু 1 6 650 টকা হ'ব তেনেহ'লে ইয়াত কিমান হ'ব 650 টকা তাৰপিছত কি কৈছে বিবেক এক্সপ্ৰেছত সাধাৰণ শ্ৰেণীৰ এটা আৰু শয়নযান শ্ৰেণীৰ এটা টিকট বিবেক এক্সপ্ৰেছ সাধাৰণ শ্ৰেণী এটা 90 টকা আৰু শয়নযান কিমান 175 টকা তেনে 90 আৰু 75 কিমান হ'ব 90 আৰু 75 কিমান হ'ব 5 আৰু 7 আৰু 9 কিমান হ'ব 16 ঠিক আছে তেনেহ'লে কিমান হ'ব 165 টকা ইয়াত হ'ব 100 তাৰপিছত কি কৈছে ৰাজধানী এক্সপ্ৰেছৰ বাতানুকুলিত তৃতীয় শ্ৰেণীৰ দুটা টিকটৰ দাম কিমান হ'ব বাতানুকুলিত তৃতীয় শ্ৰেণী ৰাজধানী এক্সপ্ৰেছ বাতানুকুলিত তৃতীয় শ্ৰেণী কিমান 930 টকা তেনেহ'লে দুটা টিকট কিনিবলৈ কিমান হ'ব 930 যোগ 930 কিমান হ'ব 1860 টকা 1860 টকা ইয়াত এটা জানি থোৱা এটা সুন্দৰ কথা দি আছে বিবেক এক্সপ্ৰেছ হৈছে বৰ্তমান ভাৰতৰ সৰ্বাধিক দূৰত্বৰ ৰেল পথ অতিক্ৰম কৰা একমাত্ৰ ৰেলগাড়ী তেনেহ'লে বিবেক এক্সপ্ৰেছ কি যে ভাৰতৰ সৰ্বাধিক দূৰত্ব সবতকৈ বেছি দূৰত্ব অতিক্ৰম কৰা একমাত্ৰ ৰেলগাড়ী এই ৰেলগাড়ীখনে অসমৰ ডিব্ৰুগড় ষ্টেচনৰ পৰা 9খন ৰাজ্য পাৰ হৈ তামিলনাডুৰ কন্যাকুমাৰী ষ্টেচনলৈ মুঠ 4189 কিলোমিটাৰ পথ অতিক্ৰম কৰে কিমান 4189 কিলোমিটাৰ ঠিক আছে এইটো মনত ৰাখিবা তোমালোক সকলোৱে নেক্সট পেজত কি দিছে যে ৰীমাই দেউতাকৰ লগত গুৱাহাটীত থকা পেহীয়েকৰ ঘৰলৈ আহিল পেহীয়েকৰ ল'ৰা নিহাৰ তেওঁৰ সমবয়সীয়া নিহাৰেও মোমায়েক আৰু ৰীমাৰ লগ পাই অতি আনন্দিত হ'ল পাছদিনা তেওঁলোকে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান চাবলৈ গ'ল এতিয়া এই উদ্যানৰ প্ৰৱেশ মাচুলৰ তালিকাখন তলত দি আছে যে বিৱৰণ প্ৰাপ্তবয়স্ক মানুহৰ লোকৰ কাৰণে আমাৰ ভাৰতীয় পৰ্যটকৰ বাবে কিমান 30 টকা আৰু বিদেশী পৰ্যটকৰ বাবে কিমান 100 টকা আৰু শিশু 3 পৰা 12 বছৰ বয়সলৈ শিশুৰ ভাড়া আমাৰ ভাৰতীয় পৰ্যটকৰ বাবে 10 টকা আৰু বিদেশী পৰ্যটকৰ বাবে 30 টকা আৰু 3 বছৰৰ তলৰ শিশুৰ কাৰণে কি বিনামূলীয়া সকলোৰে কাৰণে বিনামূলীয়া আমাৰ ভাৰতীয় হওক নাইবা বিদেশীয়ে হওক এতিয়া ৰাজ্যিক চিৰিয়াখানাত প্ৰৱেশ কৰিবলৈ ৰীমাহঁতৰ কিমান খৰচ হ'ব চাওঁ আহা এতিয়া ৰাজ্যিক চিৰিয়াখানালৈ যদি যায় ৰীমা তেওঁৰ দেউতাক আৰু তেওঁৰ পেহীৰ ল'ৰাকী নিহাৰ তেওঁলোক তিনিওজনে যদি ৰাজ্যিক চিৰিয়াখানালৈ যায় তেনেহ'লে কিমান ভাড়া পৰিব আমাক চাবলৈ ইয়াত দি আছে যে ৰীমাৰ বাবে 10 টকা কাৰণ ৰীমা কি 3 পৰা 12 বছৰ বয়সলৈ শিশু নিহাৰৰ বাবে 10 টকা আৰু নিহাৰৰ দেউতাক যিহেতুকে প্ৰাপ্তবয়স্ক গতিকে তেওঁৰ বাবে 30 টকা তেনেহ'লে কিমান হ'ব মুঠ কিমান টকা খৰচ হ'ব 0 পৰা 10 ঘৰ একেবাৰে জপিয়ালে 10 ঘৰ আগুৱাই যায় তেনেহ'লে 10 আৰু নিহাৰৰ বাবে 10 আৰু ৰীমাৰ বাবে 10 কিমান হ'ল 20 আৰু ৰীমাৰ দেউতাকৰ বাবে 30 টকা গতিকে একেবাৰে আমি 30 ঘৰ জপিয়ালে কিমান হ'ব 10 20 30 ঘৰ জপিয়ালে কিমান পালে 50 তেনেহ'লে 10 প্লাছ যোগ 10 যোগ 30 কিমান হ'ব আমাৰ 50 টকা হ'ব আৰু এইটো যদি স্থানীয় মানৰ সহায়ত যোগ কৰোঁ কিমান হ'ব এইটো এককৰ ঘৰ এইটো দশকৰ ঘৰ এককৰ ঘৰত 0 দশকৰ ঘৰত 1 10 আৰু 30 গতিকে 0 0 0 যোগ কৰিলে 0 হ'ব 3 আৰু 1 4 4 আৰু 1 5 এইটো হ'ব 50 টকা এতিয়া চিৰিয়াখানা চাই আহি তিনিওগৰাকীয়ে কুঁহিয়াৰৰ ৰস খালে ৰীমা আৰু নিহাৰ দুয়ো 35 টকা দৰৰ এগিলাচকৈ আৰু দেউতাকে 20 টকা দৰৰ এগিলাচ ৰস খালে তেওঁলোকে দোকানীজনক কিমান টকা দিলে চাওঁ আহা এতিয়া কুঁহিয়াৰৰ ৰস খাই দোকানীক কিমান টকা দিলে ইয়াত দেখুৱাই দি আছে ছবিৰ সহায়ত এইটো দহক আৰু এইটো এককৰ ঘৰ ইয়াত ছবিৰ সহায়ত দেখুৱাই দিয়া আছে আৰু ইয়াত সংখ্যাৰ সহায়ত দেখুৱাই দিয়া আছে এতিয়া আমি এইটো ঘৰ পিছত চাম প্ৰথমতে এইটো চাম
ৰীমা আৰু নিহাৰে কিমান 35 টকা দৰৰ ৰস খালে। গতিকে এইটো এটা এই ছবিবোৰৰ এটা ষ্টিকে কিমান বুজায় 10 বুজায়। ইয়াত 10টা ইমান খোলা 10টা আছে 1 2 3 4 5 6 7 8 9 10 ইয়াত 10টা আছে তাৰমানে 10 আৰু 10 কিমান হ'ব 30 আৰু খোলা আছে 5টা 1 2 3 4 5 গতিকে 30 আৰু 5 কিমান হ'ব 35 এককৰ ঘৰত 5 আৰু দহকৰ ঘৰত 30 কিমান হ'ল 35 আৰু ইয়াত সংখ্যাৰে দেখুৱাই দিয়া আছে এককৰ ঘৰত 5 আৰু দহকৰ ঘৰত 3 গতিকে কিমান হ'ল ইয়াত তিনিটা ছবি দি আছে তাৰমানে 1 2 3 এটাতে দহকৈ হ'লে কিমান হ'ব 30 হ'ব আৰু এইটো দহকৰ ঘৰ আৰু ইয়াত 3 দি আছে তাৰমানে দহকৰ ঘৰত 3 মানে ইয়াত 30 বুজাইছে ঠিক আছে। তাৰপিছত ৰীমাৰ 35 আৰু নিহাৰৰ 35 টকা ইয়াত আছে 30 আৰু ইয়াত 5 30 আৰু 5 কিমান হ'ব 35 টকা ইয়াত সংখ্যাৰে দেখুৱাই দিয়া আছে। আৰু ৰীমাৰ দেউতাক কিমান ইয়াত দুটা আছে মানে 20 টকীয়া এগিলাচ কুঁহিয়াৰৰ ৰস খালে তাৰমানে ইয়াত 0 আৰু ইয়াত 10 আৰু 20 10 আৰু 10 কিমান হ'ব 20 হ'ব ইয়াত সেইকাৰণে যিহেতু দুটা আছে গতিকে ইয়াত 2 দিছে আৰু ইয়াত 0 এতিয়া এইটো যোগ কৰিলে কিমান হ'ব চাওঁ এককৰ ঘৰত কিমান আছে 1 2 3 4 5 6 7 8 9 10 গতিকে এনেকুৱা 10টা লগ লাগিলে এনেকুৱা এটা ষ্টিক হ'বনে নাই গতিকে এনেকুৱা এটা হৈছে 10টা লগ লাগি এনেকুৱা এটা হৈছে সেইকাৰণে এই 10টা গৈ এইফালে আমাৰ যোগ হৈছে এই 10টা লগ লাগি এনেকুৱা এটা হৈছে গতিকে ইয়াত 10 হ'ল আৰু যেতিয়া 10 হ'ল তেতিয়া কি হ'ল এইফালে দহকৰ ঘৰত আহি গ'ল আৰু ইয়াত সংখ্যাৰ সহায়ত দেখুৱাই দিয়া আছে যে 5 আৰু 5 যোগ কৰিলে কিমান হ'ব আমাৰ 10 হ'ব আৰু 10ত যেহেতুকে দুটা অংক আছে গতিকে এই দুটা অংকৰ সোঁফালে বাওঁফালে থকা অংকটো আমাৰ আগফালে আহি লগ হ'ব তেনেহ'লে এই একটো গৈ আমাৰ এই দহকৰ ঘৰত যোগ হ'ব তেনেহ'লে ইয়াত এই একটো এইফালে আহিল দহকৰ ঘৰত তাৰপিছত যেহেতু 10ৰ ইয়াত 0টো ইয়াত বহিলে আৰু 1টো আহি এইফালে আমাৰ দহকৰ ঘৰত যোগ হ'ব এতিয়া 1 আৰু 3 কিমান হ'ব 4 আৰু 3 হ'ব আমাৰ 7 আৰু 2 কিমান হ'ব 9 গতিকে কিমান টকা 90 টকা হ'ল তেনেহ'লে আৰু ইয়াত ছবিৰ সহায়ত দেখুৱাই দি ইয়াত 30 আৰু এই দুটা 5 মিলি 10 হ'ল এই 10টো আহি ইয়াত লগ লাগি কিমান হ'ল 40 70 টকা হ'ল আৰু এইফালে দেউতাকৰ 20 টকা তেনেহ'লে ইয়াত কিমান হ'ব দুটা 20 গতিকে 70 আৰু 20 মিলি কিমান হ'ল 90 টকা হ'ল তেনেহ'লে তেওঁলোকে মুঠ 90 টকাৰ কুঁহিয়াৰৰ ৰস খালে। এতিয়া এইফালে আমাক তিনিটা অংক দিছে স্থানীয় মানৰ সহায়ত যোগ কৰোঁ অহা স্থানীয় মানৰ সহায়ত আমাক ইয়াত যোগ কৰিবলৈ দিছে এইটো ইয়াত কিমান আছে 7 আৰু 3 কিমান হ'ব 7 আৰু 2 আমাৰ হ'ব 9 আৰু 1 কিমান হ'ব 10 যিহেতুকে 10ত আমাৰ কি দুটা অংক আছে 10ত কি দুটা অংক আছে গতিকে এই সোঁফালৰটো আমি ইয়াত লিখিম আৰু বাওঁফালৰ যিটো 1 আছে এই 1টো আহি আমি এই দহকৰ ঘৰত যোগ দিম ইয়াত যদি আমি মনে মনে যোগ দিওঁ কিমান হ'ব 4 আৰু 3 7 আৰু 2 কিমান হ'ব 9 আৰু 1 কিমান হ'ব 10 এই যে এইফালৰ 1টো 10ৰ যিটো 1 আছিলে এই 1টো আমি এইফালে যোগ কৰিলোঁ কিমান হ'ব ইয়াত 10 তাৰমানে 100 হ'ল ঠিক সেইদৰে ইয়াত কিমান আছে 3 আৰু 7 হ'ব 10 আৰু 5 15 1 10 5 15 এতিয়া 15ৰ 5টো আমি ইয়াত লিখিম আৰু এই যে 1টো আছে 1টো আমি এইফালে দহকৰ ঘৰত যোগ দিম এতিয়া দহকৰ ঘৰত যদি আমি এইফালে মনে মনে লিখি দিওঁ কিমান হ'ব ইয়াত 4 আৰু 3 হ'ব আমাৰ 7 আৰু 1 8 আৰু 1 কিমান হ'ব আমাৰ 9 কিমান 95 টকা তাৰপিছত এইফালে কি আছে এককৰ ঘৰত 2 আৰু 3 5 5 4 9 4 আৰু 1 5 আৰু 3 হ'ব আমাৰ 8 আৰু এইফালে কি আছে 3 5 8 আৰু 1 9 ঠিক আছে তাৰপিছত আজৰি পৰত ৰীমা আৰু নিহাৰে 100 10 আৰু 1 এনেকুৱা কিছুমান সংখ্যাৰ কাৰ্ড কিছুমান লৈ খেলিবলৈ বহিল এতিয়া ৰীমাই কি ক'লে যে নিহাৰ এই কাৰ্ডখিনিৰে তুমি 432 সংখ্যাটো সাজিব পাৰিবানে নিহাৰে কি ক'লে হয় পাৰিম মোক 4খন 1ৰ কাৰ্ড 3খন 10ৰ কাৰ্ড আৰু 2খন 1ৰ কাৰ্ড লাগিব
এনে একৰ কাৰ্ড 2খন 3খন 10ৰ কাৰ্ড আৰু 4খন 100ৰ কাৰ্ড লাগিব তেনেহ'লে এশৰ কাৰ্ড 4খন ল'লে কিমান হ'ব আমাৰ 400 10ৰ কাৰ্ড 3খন ল'লে আমাৰ 3 10 30 আৰু একৰ কাৰ্ড 2খন ল'লে আমাৰ হ'ব 2 গতিকে 400 যোগ 30 যোগ 2 432 তেতিয়া ৰীমাই কি ক'লে বঢ়িয়া এতিয়া ময়ো এটা সংখ্যা সাজিম ধন্যবাদ ৰীমা তুমি 384 সংখ্যাটো সাজা এতিয়া ৰীমাক এই সংখ্যাটো সাজিবলৈ ক'লে ইয়াত কিমান আছে তেনেহ'লে 300 হ'লে এশৰ কাৰ্ড 3খন লাগিব আৰু 80 তাৰমানে কিমান আছে 1 2 3 4 5 6 7 আৰু 8খন 10ৰ কাৰ্ড লাগিব আৰু 4খন একৰ কাৰ্ড লাগিব তেনেহ'লে কিমান হ'ব 380 আৰু 384 এতিয়া নিতা আৰু নিহাৰে কি কৈ আছে যে আমাৰ কাৰ্ডবোৰৰ সংখ্যাবিলাকৰ যোগফল কিমান পাম চাওঁ আহা এতিয়া নিতাৰ হাতত কিমান আছে ৰীমাৰ হাতত কিমান আছে 384 টকা 384 আৰু নিহাৰৰ হাতত আছে 432 গতিকে এই কাৰ্ডসমূহৰ যদি সিহঁতে যোগ কৰে কিমান হ'ব যোগফল তাকে এতিয়া চাব ইয়াত কাৰ্ডসমূহৰ ছবি দেখুৱাই আছে আৰু ইয়াত সংখ্যাত দেখুৱাই দিয়া আছে ইয়াত কি আছে এককৰ ঘৰত নিহাৰৰ এককৰ ঘৰত কিমান আছিল মানে একৰ কাৰ্ড কিমান আছিল 2খন 10ৰ কাৰ্ড আছিল 3খন আৰু 100ৰ কাৰ্ড আছিল 4খন ঠিক আছে তাৰপিছত ৰীমাৰ একৰ কাৰ্ড আছিল 4খন 10ৰ কাৰ্ড আছিল 8খন আৰু 100ৰ কাৰ্ড আছিল 3খন এতিয়া যদি যোগ কৰে আৰু সংখ্যাৰে দেখুৱাই দি আছে একৰ কাৰ্ড যিহেতু 2খন গতিকে ইয়াত 2 10ৰ কাৰ্ড 3খন সেইকাৰণে ইয়াত 3 আৰু 100ৰ কাৰ্ড 4খন সেইকাৰণে ইয়াত 4 ঠিক সেইদৰে ইয়াত একৰ কাৰ্ড আছে 4খন সেইকাৰণে ইয়াত 4 দিছে 10ৰ কাৰ্ড আছে 8খন সেইকাৰণে ইয়াত 8 দিছে আৰু 100ৰ কাৰ্ড 3খন ইয়াত 3 দিছে গতিকে এতিয়া যোগ কৰিলে কিমান হ'ব একৰ কাৰ্ড আছে কিমান 1 2 3 4 5 6 গতিকে ইয়াত 6 হ'ব মানে একৰ কাৰ্ড 6খন দিছে 10ৰ কাৰ্ড কিমান আছে 1 2 3 4 5 6 7 8 9 10 তাৰপৰা 11 তাৰপিছত এতিয়া 10টা 100 মিলি 10টা 10 মিলি কিমান হ'ব আমাৰ 100 হ'ব তাৰমানে 10 20 30 40 50 60 70 80 90 100 গতিকে 10ৰ কাৰ্ড মিলি কিমান হ'ল 100 হ'ল গতিকে এই 100টো ক'ত যাব এতিয়া ইয়াত আহিব শতকৰ ঘৰত যিহেতু 100 হ'ল সেইকাৰণে শতকৰ ঘৰত আহিব আৰু বাকী আমাৰ যে এখন 10ৰ কাৰ্ড থাকিল এইখন আমি ইয়াত লিখিম গতিকে এই 10খন কাৰ্ড ইয়াত গ'লে ইয়াত এখন 100ৰ কাৰ্ড বেছি হ'ল আৰু ইয়াত 10 থাকি গ'ল আৰু 100টো এইফালে গ'ল এতিয়া 100ৰ কাৰ্ড কিমান হ'ল নিহাৰৰ হাতত আছিল 4খন আৰু ৰীমাৰ হাতত আছিল 3খন আৰু এইফালে যি 10খন কাৰ্ড মিলি যি 100 হ'ল এইটো আমি এইফালে যোগ কৰিম তেনেহ'লে কিমান হ'ব 4 5 6 7 আৰু 1 8 8খন আমাৰ 100ৰ কাৰ্ড হ'ল এতিয়া ঠিক সেইদৰে এইফালে যদি আমি মানে স্থানীয় মান অনুযায়ী যোগ কৰোঁ 2 আৰু 4 কিমান হ'ল 6 হ'ল 3 আৰু 8 মিলি কিমান হয় 11 হয় 11 লিখিলোঁ 11 লিখাৰ পিছত এই সোঁফালৰ একটো ইয়াত থাকিব আৰু বাওঁফাল মানে দহকৰ ঘৰৰ একক দহক যিহেতু ইয়াত দহক হ'ল তো এই দহকৰ ঘৰৰ একটো আমাৰ এইফালে শতকৰ ঘৰত যাব মানে এই একটো আহি এইফালে যোগ হ'ব তেনেহ'লে ইয়াত কিমান হ'ব 5 আৰু 4 হ'ল 7 আৰু 1 8 গতিকে ইয়াত হ'ব 8 কিমান হ'ল যোগ হ'ল 816 ঠিক সেইদৰে আমাক স্থানীয় মানৰ সহায়ত যোগ কৰোৱা হয় ইয়াত কিছুমান যোগ অংক আমাক স্থানীয় মানৰ সহায়ত যোগ কৰিবলৈ দিছে এতিয়া প্ৰথমটো কি দি আছে ইয়াত আছে 8 ইয়াত আছে 4 8 4 কিমান হ'ব 12 12ত ইয়াত 12 লিখি 1 10 2 12 গতিকে 2টো ইয়াত লিখিছে আৰু 1টো আহি এইফালে আমাক যোগ কৰি দিছে এইটো অংক কৰি দি আছে 3 আৰু 1 4 আৰু এইফালৰ একটো এইফালে যোগ হৈ কিমান হ'ল 5 হ'ল 6 আৰু 2 হ'ল 8 ঠিক সেইদৰে 5 আৰু 1 কিমান হ'ব 6 8 আৰু 4 হ'ব 12 12ৰ ইয়াত কি বহিব 2 বহিব আৰু 1টো আহি এইফালে যোগ হ'ব তেনেহ'লে 5 আৰু 3 হ'ব 8 আৰু 1 9 ঠিক সেইদৰে 4 3 4 হ'ব 7 4 7 হ'ব আমাৰ 11 11ৰ ইয়াত বহিব 1 আৰু এটা 1 গৈ ইফালে যোগ হ'ব
তিনি 2 5 আৰু 1 6 ঠিক সেইদৰে 8 আৰু 6 মিলি কিমান হ'ব 14 14 ইয়াত বহিব 4 আৰু 1টো আহি ইফালে যোগ হ'ব গতিকে 7 আৰু 4 হ'ব 11 আৰু 1 12 12 ইয়াত বহিব 2 আৰু 1টো আহি ইফালে যোগ হ'ব 3 2 5 আৰু 1 6 6 9 কিমান হ'ব 15 15 বহিব ইয়াত 5 আৰু 1টো আহি ইফালে যোগ হ'ব 9 0 9 আৰু 1 10 10 বহিব ইয়াত 0 আৰু 1টো আহি ইফালে যোগ হ'ব 5 আৰু 3 হ'ব 8 আৰু 1 9 3 0 3 9 আৰু 1 10 0 1টো আহি ইফালে যোগ হ'ব 7 8 আৰু 1 9 ঠিক আছে খালী ঠাইত উপযুক্ত সংখ্যা লিখা ইয়াত কি দি আছে 325 325 লগত যদি 25 যোগ কৰা হয় কিমান হ'ব 350 350 লগত যদি আমি 10 যোগ কৰোঁ কিমান হ'ব 360 360 লগত যদি 25 যোগ কৰোঁ কিমান হ'ব 395 395 লগত 100 যোগ কৰিলে হ'ব 495 ঠিক আছে ঠিক সেইদৰে ইয়াত যিকোনো এটা সংখ্যা বহুৱাই তাৰ লগত 50 যোগ কৰিলে কিমান হ'ব ইয়াত ধৰি লওঁ আমি 10 বহুৱালোঁ তেতিয়া 10ৰ লগত যদি 50 যোগ কৰোঁ কিমান হ'ব 60 60ৰ লগত যদি 75 যোগ কৰোঁ কিমান হ'ব 75 যোগ কৰিলে 135 135 আৰু 125 কিমান হ'ব 100 আৰু 100 235 আৰু 25 মিলি কিমান হ'ব আমাৰ 60 260 যোগ 200 কিমান হ'ব 460 ঠিক আছে ঠিক সেইদৰে ইয়াত কি দি আছে 653 দি আছে এতিয়া 653 লগত 100 যোগ কৰিলে কিমান হ'ব 753 753 লগত যদি আমি 50 যোগ কৰোঁ কিমান হ'ব 803 803 লগত 175 যোগ কৰিলে হ'ব 900 5 3 কিমান হ'ব 8 7 আৰু 978 ঠিক আছে এতিয়া ইয়াত 700 দি আছে ইয়াত 800 দি আছে ইয়াত নাই ইয়াত তেনেহ'লে 700 800 900 1000 আৰু 1100 ইয়াত হ'ব 900 ইয়াত হ'ব 1000 ইয়াত 1100 ঠিক আছে এতিয়া ঘৰলৈ ঘূৰি আহোঁতে ৰীমাৰ দেউতাকে 210 টকাৰে 1 কিলোগ্ৰাম আপেল আৰু 185 টকাৰে 3 কিলোগ্ৰাম আম কিনিলে ফল মূল কিনোতে মুঠ কিমান টকা খৰচ কৰিলে অনুমান কৰক আহা এতিয়া ফল মূলত প্ৰায় 400 টকা খৰচ হ'ল এইটো কোনে ক'লে ৰীমাই ক'লে বাহ ইমান তৎক্ষণাত কৰিলা কেনেকৈ কৰিলা ৰীমা এইটো কোনে ক'লে নিহাৰে প্ৰশ্ন কৰিলে মই অনুমান কৰি কৈছোঁ 210 নিকটৱৰ্তী শতকত 200 আৰু 185 নিকটৱৰ্তী শতকত 200ক ধৰি লৈ প্ৰায় 400 টকা খৰচ হোৱা বুলি মই ক'ব পাৰোঁ নিকটৱৰ্তী দহক ধৰি তৎক্ষণাত অনুমান কৰিলে কোনে ৰীমাই এতিয়া এই নিকটৱৰ্তী দহক ধৰি আমি কেনেকৈ যোগ কৰিব পাৰোঁ এইফালে আমি দিয়া আছে আমি শিকিম এতিয়া তলৰ সংখ্যাবোৰ নিকটৱৰ্তী শতকত আনুমানিক যোগ কৰি প্ৰকৃত যোগফলৰ সৈতে তুলনা কৰোঁ আহা ইয়াত কি দিয়া আছে 325 325ৰ আনুমানিক যোগফল নিকটৱৰ্তী শতক হৈছে 300 আৰু 210ৰ নিকটৱৰ্তী শতক হৈছে 200 গতিকে আনুমানিক যদি আমি যোগ কৰোঁ কিমান হ'ব 500 300 আৰু 200 মিলি 500 আৰু ইয়াত কি আছে 5 আৰু 0 মিলি 5 2 আৰু 1 3 5 3 আৰু 2 5 গতিকে যেটো অৰিজিনাল যেটো সঠিক উত্তৰ হেতু হ'ব আমাৰ 535 কিন্তু আনুমানিক আমি এটো ধৰি আনুমানিক যদি আমি যোগ কৰোঁ নিকটৱৰ্তী শতকক ধৰি তেনেহ'লে কিমান নিকটৱৰ্তী দহক ধৰি যদি ধৰো শতকক ধৰি যদি আমি কৰোঁ তেনেহ'লে কিমান হ'ব 500 হ'ব ঠিক সেইদৰে ইয়াৰ 291 নিকটৱৰ্তী শতক হ'ব আমাৰ 300 510ৰ নিকটৱৰ্তী শতক হ'ব আমাৰ 500 গতিকে এইটো যদি আমি আনুমানিক ধৰো কিমান হ'ব
5 3 800 আৰু যোগ কৰিলে কিমান হ'ব ইয়াত 1 9 আৰু 1 10 0 2 5 2 7 আৰু 1 8 801 ইয়াত আছে 800 গতিকে এইটো ডাঙৰ আনুমানিক 800তকৈ 1 ডাঙৰ হৈছে ঠিক আছে ঠিক সেইদৰে ইয়াৰ নিকটৱৰ্তী শতক হৈছে 200 233ৰ নিকটৱৰ্তী শতক 200 এইটো আনুমানিক হ'ব আমাৰ 400 আৰু ইয়াক যদি আমি যোগ কৰোঁ 7 3 কিমান হ'ব 10 0 হাতত থাকিলে আমাৰ হাতত 1টো এইফালে যোগ কৰিম 6 আৰু 3 9 আৰু 1 10 2 2 1 3 আৰু 1 এইফালৰ 1টো এইফালে যোগ কৰিলে কিমান হ'ব 4 একদম সমান সমান হৈছে ঠিক সেইদৰে 375ৰ নিকটৱৰ্তী শতক হৈছে আমাৰ 400 295ৰ নিকটৱৰ্তী শতক আমাৰ 300 এইটো যোগ কৰিলে কিমান হ'ব 700 যোগ কৰিলে কিমান হ'ব 5 0 7 9 কিমান হ'ব 16 6 1টো আহি এইফালে যোগ কৰিম ইয়াত 17 হ'ব কাৰণ এইফালৰ 1টো আহি এইফালে যোগ হৈছে 7 9 আমাৰ 16 আৰু 1 17 7 বহিব 1টো এইফালে যোগ হ'লে কিমান হ'ব 5 2 3 2 5 আৰু 1 6 670 ইয়াত আছে 700 গতিকে এইটো ডাঙৰ হ'ব